কিন্তু সেই কাজে আমার বাবে সুদূর করা হল। অন্ধ পিতা মাতার দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময় তেওঁলোকৰ বিশ্বকাতে যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। বিবাহী ভাবি ভাবি মই অবাবতেই বহু সময় কৰিলো। জম লৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই মোৰ অধীৰ আগ্ৰহ।